ও ভাই কি হব বে ইমান দিন টকা পয়সা এটা নাই উপায় সুপায় এটা দে না বে কোনে দে উপায় আছে আইডিয়া আরে ভাই পয়সা লাগে পয়সা এই মাজনী মোক মানে চাহ একাপ লৈ আহাচোন গৈছো ৰবা দেউতা তুমি কথা এটা মন কৰিছানে মোক ল'ৰা চাই দিম বুলি কওঁতে এতিয়াও ল'ৰা চাই দিয়ে নাই মোক 25 বছৰ হ'ল এতিয়াও ল'ৰা চাই দিয়ে নাই এই ৰহে চুপ থাক মই বিচাৰি আছোতো হ'ব নালাগে মই এনেকে মৰিম আজি যেনেকে নহওক মাজনী কিনা ল'ৰা এটা বিচাৰিহে লৈ আনিম মই বন্ধু তুই কি পাহৰি গলা নেকি মই তোক কৈছিলো আবে মই চাই আছোতো ক'তনো পাম মই ঘপকে তই কচোন তই মই ইমান দিনৰ পৰা কৈছো ছোৱালী চালে বুলি তই ইমান দিয়া নাই যে কি হয় মানে তই মোৰ লগৰ না দিম নহয় মোৰ মানে ঘৰ মানে ফেমিলি প্ৰব্লেম আছে ন মোৰ বহুত টেনশ্যন আছে নাই এই বুজি নাপাওঁ নেকি মই দিম বুলি কৈছোঁ বেয়া পাইছো মই কোন ঠাই জীৱনত ছোৱালী বহুত মানে তোৰ কথা এজনী লিখি থৈছে ভগৱানে অলৰেডি ছোৱালী লিখি থৈছে তুমি কিয় টেনশ্যন কৰিছা নহয় ভাই মোক লাগে এতিয়া মোৰ ঘৰত কাম কৰা মানুহ নাই বুজিছ নাই এতিয়া মোক লাগে ছোৱালী এতিয়া মোক ক'ৰবাত লৈ আহিম ইমান জানিছে নেকি তুমি হয় সেইদিন মই কৈছো তুমি চাই দে ছোৱালীজনী মোৰ এটা আইডিয়া আছে কচোন এই কোনোবা এখন পাহাৰত মানে পাহাৰখন নাম নাজানো পাহাৰ গ'লো তাৰমানে এজন ঋষিমণি আছে বুজিছানে কিন্তু চব উপায় দিয়ে আমাক মানে মানুহক চব উপায় দিয়ে ছোৱালী চাব পাম নেকি অঁ চব উপায় চব পাবি দেৰি কিহৰ কাৰণে যোৱা নহ'লে কিন্তু পাহাৰখন নাম নাজানো নহয় সুধি ল'মগৈ বুজিছ নাই তাকে কৰিব লাগিব যিহে তোক পৰীক্ষা হোৱা নাই মানুহ জাক পান তাকে সুধিছ বাবা এজন আছেতো এই আছা মানে ৰ'বকচোন ৰ'বক কি ক'ব মন আছে সোনকালে ক মই সময় নাই ইমান খৰ কৰি ক'ত যোৱা সেই সময় এটা এই কলিতা কি ক'ম বুজিছানে মোৰ ছোৱালীজনী 25 বছৰ হ'ল ল'ৰা এটাই বিচাৰি পোৱা নাই অ' হয় নেকি এই শৰ্মা দা আপুনি কিয় ইমান টেনশ্যন লৈ আছে মই আছোঁ নহয় তোমাৰ লগত কি ইমান দিনত তুমি ক'ত লুকাই আছিলা অ' মই বিয়া নকৰোঁ নহয় এটা উপায়হে দিব খুজিছোঁ মই বাৰু ঠিকেই আছে উপায়টোকে দিয়া আগলমাৰী পাহাৰৰ একেবাৰে ওপৰত যাবা তাত যা সাধু বাবা আছে সিয়ে তোমাক উপায়টো দিব পাৰিব বুজিলা এই মই আজিয়ে যাম মানে মই এতিয়াই যাম এই মই যাওঁৱে তই থাক নেকি তই ৰ মই এক মিনিট হাগি আহিছোঁ এনেই দেৰি আছে যা জল্দি যা মই হাগি আহোঁ যা উল্টা পুল্টা বস্তু খাই আহে ঘৰৰ পৰা এতিয়া চলা হাগা লাগিছে দেই এনেই দেৰি হৈ আছে এক মিনিট মইতো গ'লোঁ বহিলোঁ হাগিলোঁ তাৰপাছত মই কটি নুঠলোঙাইছোঁ ইয়াকতো ক'লে ইটো গালি দিব এনে দেৰি হৈছে আইডিয়া এক মাহ কি হ'ল মোৰ পইচা 20 টকা হ'ল ৰে পইচা হালে ভালে আকৌ খাব লাগে কিবা এটা আনিলে জল্দি যা পইচা বিচাৰি নাই খাব লাগে চিকন এনেই পইচা নাই অঁ পানী নাই পইচা এই মই কটি দিব গৈছোঁ না কি কৰি
পাহাৰ কোনোবা এখন পাহাৰ মানে তাত ঋষিমুনি এজন পোৱা যায় পাহাৰখনৰ নাম কিনো নাম নাজানো কিন্তু এইফালে মানুহ এজন গৈছে পাহাৰলৈ এইপিনে যায় নেকি অ'কে ঠিক আছে থাকা এইপিনে আছে এইপিনে গ'ল চালা মক্কেলটো এতিয়াও অহা নাই বে কেলা ইমান দেৰি কয় নেকি ধেত আহিছে নেকি আজি মকেল কিবা সঁচালো নহয় হয় নেকি মই এটা পালো নহয় বছ মক্কেল দুটা এই পঠাই দিছোঁ নহয় মই যাই পাব এতিয়া অলপ এইখিনি পাইছে এতিয়া এইখিনি যে আমাৰ সেইখিনি গছজোপাখিনি এইখিনি পাইছে হ'ব দে যাব এতিয়া হ'ব দে কিমান দূৰ আছে বে ইমান কষ্ট নহওক মোৰ মাজনী কিনে ল'ৰা এটা চাবই লাগিব আজি ছোৱালী পাম জানো এই ভাগৰ লাগিলে নেকি ছোৱালী লাগে যদি যৌ আৰু পিছত কাঢ়ি নাথাকিবি গোৱা কৰি কৰা নাথাকিবি মাজনী কিনে ল'ৰা এটা চাবই লাগিব যেনেকে নহওক কি ছোৱালী নালাগিব ছোৱালী নালাগে আৰু তই পিছত কাঢ়ি থাকিবি যৌ হ'ব অলপ ইজনে বাবাজন উপায় দিয়ক মোৰ মাজনী কিনে ল'ৰা এটা বিচাৰি আছো গৈ ল'ৰা এটা বিচাৰি পোৱা নাই এইখন মেকা আছে মালিচ কৰি দিম কি সমস্যা কোৱা বাবা মোৰ ছোৱালীজনী কিনে ল'ৰা এটা বিচাৰি আছো ল'ৰা এটা বিচাৰি পোৱা নাই কিবা উপায় দিয়ক 2 মিনিট চুকুমুদা আহি আছে কেনে দাম বে পাইছো বে গলি বাবা অলপ ছোৱালীজনী লাগে বাবা কিবা সমস্যা দিয়া 2 মিনিটৰ পিছত আহিব ই আছো আহিলেই বাবা মোৰ লগৰটোৰ কাৰণে এজনী ছোৱালী লাগে বাবা কিবা এটা উপায় দিয়ক মই চব কৰি দিম বাবা লাগিলে যিমান পইচা লাগে সিমান দিম খালি আমাক ছোৱালী লাগে মোৰ ছোৱালী এজনী দিয়ক বালক এইজনে তোমাৰ ল'ৰাজন আপোনাৰ ছোৱালী আছে নেকি ছোৱালী আছে মোৰ আছে বলক নহ'লে বাবা বাবা। আহি আছো পইচা দিব যদি আমি ছোৱালী পাওঁ লাগে যিমানে পইচা লাগে আমি দি দিম 1 লাখ 2 লাখ দি দিম 2 লাখ টকা দিম লাগে কথা নাই হ'ব বালক ছোৱালী আপোনাৰ ছোৱালী কেনেকুৱা দেখাম বহুত ধুনীয়া ল'ৰাবিলাকে পাগলা হৈ থাকে বুজিছেনে বহুত কিউট ভাল লাগে ভাল হ'ব বুজিলি পকিব নোৱাৰে ইমান বেছিটো নাই আহি যাম এতিয়া অলপহে ন আহি থাকা দেখিছ তোমালোকে লাহে লাহে আহি থাকা মই চুজিনি ওলাম বুজিছা আহি থাকা ইমান গ'লে
ককা পানী লাগিছিলে খাবা নেকি পানী ৰ'বা মাজনী আনিব দি আছে ৰ'বা অকণমান ধৈৰ্য ৰহ পিছে আপোনাৰ ছোৱালীজনীৰ বয়স কিমান? এই 25 বছৰ হৈছে এই হয় যাব তোৰচোন 30 বছৰ আছিল তাকেতো দেখা কেনেকুৱা বাৰু? আৰু বহুত কিউট আৰু ল'ৰা বোলে পাগল হৈ থাকে তাৰ আগতে হয় নি? গাঁৱলাবোৰ বোলে পাগল ল'ৰা বোলে পাগল হৈ থাকে বুজিছেনে পিছে কাম বন কৰিব জানো নাই? কাম বন চব কৰিব জানে পিছে তুমি কি কাম কৰা বিশেষকৈ একো নকৰোঁ খালি আমি ইউটিউবত ভিডিঅ' বনাওঁ নে কি কোৱা? অঁ আমি ইউটিউবত ভিডিঅ' বনাওঁ শুনা নাই নে কি কোৱা? আমি ইউটিউবত ভিডিঅ' বনাওঁ আমি এইবিলাক ল'ৰাই বিচাৰি আছিলোঁ পিছে ছোৱালীজনী এতিয়া অহা নাই যে ছোৱালীজনী এজন মাতি দিয়ক নে কি কোৱা? ৰ'বা পানী খাব নেকি তোমালোকে সেইটো কোৱা শুনি পানী গিলাচ লৈ আহচোন সিমান পানী খাইছা যে চাল চলাইছোঁ অকণমান দিয়াচোন এই মই মানে ড্ৰিংকছ নকৰোঁ মানে আমাৰ ই জানে নহয় ড্ৰিংকছ নকৰোঁ মই মানে খোৱা বোৱা হৈ গ'লে কথা বতৰা হৈ গ'লে এতিয়া মুখখিনি চাব লাগিব নে কি কোৱা? খুব চাব লাগে নহয় আমি এতিয়া চাই যোৱা উৰণিখন উঠাই দিওঁ দিয়া উঠাই দিয়ক। উঠাই দিয়া উঠাই দিয়া মাজনী তোমাৰ কাৰণেতো দৰা নাপালোহে তুমি ডুবি বনতে ফাঁচি লাগি মৰি যোৱা ছোৱালী নালাগে এই ছোৱালী নাপাকে নালাগে তো ছোৱালী নালাগে কলিজা য'তে নাথাকা আজি ঠেং ভাঙিমেই তক এই শৰ্মা চোৱা 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 এই শৰ্মা দা মই যে উপায় দিছিলোঁ ল'ৰা পালি না নাই? চালা উপায় দিবা